হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। আজি মই ওলালোঁ গুৱাহাটীলৈ, আৰু গুৱাহাটীলৈ কি কাৰণে ওলালোঁ সেইটো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব, আৰু সকলো কথা খুলি ফালি ক'ম। আৰু মই এতিয়া বাছত চুৰি গুৱাহাটীলৈ যাবৰ কাৰণে ৰেডি আৰু গৈ আছোঁ। অলপ পিছত আপোনালোকক ক'ম যে মই কিয় গুৱাহাটীলৈ গ'লোঁ, আৰু আপোনালোকেও অলপমান কিছু এটা কথা শিকিব পাৰিব। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া মই আহি পালোঁ জালুকবাৰী। গুৱাহাটীৰ পৰা জালুকবাৰী আহিলোঁ। জালুকবাৰীৰ পৰা অলপমান ব্ৰহ্মপুত্ৰ পাৰৰ ইক' পাৰত মই অলপমান এনজয় কৰিলোঁ। এনজয়মেণ্ট কৰি অলপমান ভাল লাগিল, কাৰণ এইটো ইমান দেখিবলগীয়া একো নাই, কিন্তু ভাল। আহি এতিয়া মই ৰুমত আহিলোঁ। যিটো কামত আহিছোঁ সেইটো ৰুমত আহি অলপমান ব্ৰহ্মপুত্ৰ পাৰত এনজয় কৰিলোঁ। এতিয়া ক'ম মই আপোনাক মোৰ কাহিনীটো। তাৰমানে সেইদিনাখন মোৰ এটা ফ্ৰেণ্ডে মোক জব কৰা বুলি, প্ৰাইভেট জব কৰা বুলি লৈ গ'ল। মানে তাত এডভাইজাৰ ছুপাৰভাইজাৰ থকা বুলি কৈ মোক লৈ গৈছিল। আৰু তাতে লৈ গৈ মানে কি কৰিলে, আৰু কামটো মানে বেলেগ ধৰণৰ। মানে এইটো আপোনালোকক নকওঁ যে এইটো প্ৰাইভেটে ৰাখিব বিচাৰোঁ, কাৰণ কোৱা নাযায়। আৰু মানে বিশ্বাস, সেইকাৰণে মানুহক বিশ্বাস কৰিব নালাগে সোনকালে। আৰু এইবিলাক আহি মই এইফালে দীপৰ বিলত অলপমান এনজয় কৰিলোঁ। মৰ্ণিং দীপৰ বিলৰ কিছু মুহূৰ্ত কটালোঁ মৰ্ণিঙত। তাৰপিছত মই তাতে আলহী ঘৰত থাকি অলপ সময়ৰ কাৰণে আছিলোঁ, আৰু এতিয়া মই ঘৰলৈ উভতি আহিলোঁ। আৰু ইফালে সৰু সজাইতে এটা ঝুমুৰ নৃত্য প্ৰতিযোগিতা হ'ব, সেইটোৰ কাৰণে ইফালে প্ৰস্তুতি চলাই আছে। পূৰা সাজন কাচন ধৰি আছে, যিহেতু মোদী ডাঙৰীয়া আহিব। আৰু মই এতিয়া বাইহাটা চাৰিআলিৰ পৰা ওলাই পৰিলোঁ, আৰু এতিয়া মই গৈ আছোঁ ঘৰলৈ। কাৰণ মই ঠগ খাই আহিলোঁ। কাৰণ ঠগ খালে, যিকোনো ঠগ খালে শিকিব পৰা যায়, বহুত শিক্ষা ল'ব পৰা যায়। আৰু মই বহুত শিক্ষা শিকিলোঁ, বহুত কথা জানিব পাৰিলোঁ। এইফালে দেখিছে নহয় আমাৰ জাতিৰ, আমাৰ ৰাজবংশীৰ যিটো গামোচাটো, এইটো। আৰু ইফালে বহুত জাতিৰ গামোচাবিলাক আছে, দেখি ভাল লাগিল। যিহেতু নিজৰ জাতিৰ বস্তু যদি দেখা পাওঁ এনেকৈ ভাল লাগে। আৰু এতিয়া মই মই এতিয়া শৰাইঘাট দলং পাই গ'লোঁ, আৰু শৰাইঘাট দলঙৰ মাজে মাজে গৈ আছোঁ, আৰু ৰাস্তাতে বাছত মই কিবা এটা খালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ, কাৰণ বহুত দুখ কষ্ট পাই আহিলোঁ, পইচা পাতি বহুত গ'ল। আৰু আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে বাই বাই।